আপোনালোকে দেখিছেই তেওঁলোকে যিবোৰ ভাষ্য এতিয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়াই তেখেতৰ মন্তব্য এইকেইদিন মই একেবাৰে শুনা নাই তেওঁলোকৰ এজন ব্যক্তিয়েই কথা কৈ আছে অতুল বৰা ডাঙৰীয়া মোৰতো সন্দেহ হৈছে তেওঁলোকে বিজেপি অলৰেডি বিজেপি হৈ গৈছে বুলি আমি ধৰি ল'ব পাৰোঁ আমি মানি নলওঁ কেতিয়াও কাৰণ কেৱৰ কাৰণে আমাৰ হাতান পুৰুষীয়া অসমীয়া কলা কৃষ্টি নাইকিয়া হৈ পৰিব আৰু খিলঞ্জীয়াসকলৰ অধিকাৰ যিটো অধিকাৰ সেইটো নাইকিয়া হৈ পৰিব আৰু নিজৰ অসমখনতে হয়তো কেবখন যদি গৃহীত হয় দ্বীপ ভোটাৰৰ পৰিস্থিতিও আহি যাব পাৰিব এয়া ছাত্ৰ সমাজৰ বুলি নহয় গোটেই অসমবাসীক আহ্বান অসম কেতিয়াও বাংলাদেশীৰ চৰণীয়া পথাৰ নহয় আৰু এয়া অসমক যি বাংলাদেশীৰ চৰণীয়া পথাৰ কৰাৰ ষড়যন্ত্ৰ সেই দালাল ৰাজ আৰু সেই যি এক দুষ্ট চক্ৰ বুলি ক'ব বিচাৰিম ভোট বেংকৰ ৰাজনীতি যাতে অসমত নকৰে এয়া সাৱধান কৰি দিছোঁ প্ৰত্যেকখন চৰকাৰে যিয়ে কেবক সমৰ্থন কৰে উফৰাই পেলাম কৈছোঁ ছাত্ৰ সমাজে উফৰাই পেলাম কেতিয়াও কেব সমৰ্থন নকৰোঁ এয়া বাংলাদেশীৰ কোনো চৰণীয়া পথাৰ নহয় আৰু